মাজুলীৰ এজন অসাধাৰণ ব্যক্তি নাম নীলমণি নাটে মিচিং জনগোষ্ঠীৰ বৈষ্ণৱজনৰ হাতত প্ৰাণ পাই উঠিছে গুৰুজনাৰ অমৰ সৃষ্টি মুখাশিল্পৰ অন্যতম নিদৰ্শন। মাজুলীৰ মতিয়াবাৰী মিচিং গাঁৱৰ নীলমণি নাটে নামৰ ব্যক্তিজনে সাজি উলিয়াইছে ৰাৱণ, কুম্ভকৰ্ণ, ৰাধাকৃষ্ণকে আদি কৰি ভাওনাত ব্যৱহৃত বহুতো মুখা। ইয়াৰ উপৰি তেখেতে সাজি উলিয়াইছে পুতুলি, গগনা, কাকৈ-ফণি, টকা, বাঁহীকে আদি কৰি বিহুত ব্যৱহৃত বহুতো সামগ্ৰী। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ব্যক্তিজনে জাকৈ, খালৈ, পল, জুলুকি, ডিঙৰা, চেপা ইত্যাদি তৈয়াৰ কৰি সমাজত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। যি সময়ত বহুতো শিক্ষিত ডেকাই চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই আছে, তেনে সময়তে মাজুলীৰ নীলমণি নাটেৰ দৰে ব্যক্তি হৈ পৰিছে সেইসকল শিক্ষিত নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ। গাঁত বনাই আছো, মোক অৰ্ডাৰ দিছে আৰু মোক এতিয়া এইবিলাক বনাই আছো, এই ৰাক্ষস চাইকো এইবিলাক বনাই আছো, এই ময়ূৰ এইবিলাক ময়ূৰ বনাই আছো, অতি বনাইতো আছে, গগনা বনাইছো, মানে আগলি বাঁহৰে লাহৰি গগনা বনাই আছো। আৰু কি বনাই? আৰু বিভিন্ন ধৰণৰ বস্তু জাপি চাপি ধেৰ বনাই থৈছো। আমাৰ বৰা চৰা এইবিলাক যোনে যি অৰ্ডাৰ দিয়ে তাকে বনাওঁ। খালৈ, জাকৈ, সৰু সৰু ট্ৰেডিশ্যনেল চৰাই পিছৰি সৰু সৰু নাও পুৰণি বনাবলৈ অৰ্ডাৰ আহিছে, এতিয়া বনাই আছোঁ। লকডাউনত এইবিলাকে আৰু অকণমান বনাই আছোঁ আৰু বাঁহবিলাক আগত কাটি থোৱা আছিলেই, এইবিলাক বনাই আছোঁ আৰু বিশেষ কাম নাই। যদি মানে লকডাউন যেতিয়া চৰকাৰৰ নিৰ্দেশ দিছে এইটো কাম কৰি টকাটো ঘৰৰ ভিতৰত টকাটো বান্ধনি এইটো ভাল কথা। বেমাৰটো নিজৰ ৰাইজক মই প্ৰতিশ্ৰুতি গাই আছোঁ, মানে যে ওলাই যাব নালাগে। মানে চৰকাৰ যেতিয়া টকা পইচা ভিতৰলৈ চিলিণ্ডাৰৰ পৰা ধৰি হেৰি চাউলৰ পৰা পইচাৰ পৰা ধৰি যোগান দি আছে ৰাইজক, দুখীয়া ৰাইজক। সেইকাৰণে এনেই আধা পিঠি চাৰিআলি তিনিআলি ঘূৰি ফুৰাতকৈ ইয়াত বৈঠকি মানে কাম কৰা। মাজুলীৰ পৰা লক্ষ্মীনাৰায়ণ শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰু নিউজ।